এই পোষ্টটো যে আছে বহুতে হয়তো গমেই নাপায় তেওঁলোকৰ দৌৰা মেলা কৰিব দৰকাৰ নাই মই অসমৰ ডেকাসকলক অনুৰোধ কৰিম যাতে এই বস্তুটো চকু ৰাখে কাৰণ আমি বহুত পোষ্ট খালি ৰাখিবলগীয়া হ'ল কাৰণ আমাৰ কেণ্ডিডেট কণ্ট্ৰলাৰ সিভিল ডিফেন্স আৰু সিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ আৰু ৱায়াৰলেছ অপাৰেটৰ আণ্ডাৰ ডাইৰেক্টৰ জেনেৰেল সিভিল ডিফেন্স এণ্ড কমাণ্ডাণ্ট জেনেৰেল হোম গাৰ্ডছ ৰিটেন টেষ্ট পতা হৈছিলে 24 এপ্ৰিলত আফটাৰ ৰিটেন টেষ্ট তেওঁলোকৰ প্ৰেক্টিকেল টেষ্ট পতা হৈছে তেওঁলোকৰ দৌৰা মেলা কৰিব দৰকাৰ নাই এওঁলোক হ'ল বিশেষ ধৰণেৰে প্ৰশিক্ষিত একোজন ব্যক্তি তাত বেছি মানুহে জইনো কৰা নাই মই অসমৰ ডেকাসকলক অনুৰোধ কৰিম যাতে এই বস্তুটো চকু ৰাখে কাৰণ আমি বহুত পোষ্ট খালি ৰাখিবলগীয়া হ'ল কাৰণ আমাৰ কেণ্ডিডেটে কম পালোঁ এইটোত প্ৰেক্টিকেল মানে ফায়াৰ ছাৰ্ভিচ ট্ৰেইনিং যদি তেওঁলোকে কৰিছে তেওঁলোকে যদি সিভিল ডিফেন্সৰ ট্ৰেইনিং কৰিছে তেতিয়াহে ডিগ্ৰী পাছ কৰাৰ পিছত এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব এই পোষ্টটো যে আছে বহুতে হয়তো গমেই নাপায় গতিকে এই পৰীক্ষাটো আমাৰ অসমৰ ডেকা ল'ৰা গাভৰুহঁতে এই পৰীক্ষাটো দিব লাগে কাৰণ পোষ্টে খালি থাকি গৈছে আমাৰ তেনেকৈ সিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰো 45 নম্বৰ আৰু 50 নম্বৰ আছিলে আৰু এইখিনি কাম ইতিমধ্যে সম্পন্ন হৈছে